নমস্কাৰ। আজি আমি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ এটি পাঠ আলোচনা কৰিবলৈ লৈছোঁ। পাঠৰ বিষয়বস্তু হৈছে অসমত মহাত্মা গান্ধী পোনপ্ৰথম পদাৰ্পণ আৰু পাঠৰ ৰচনা হৈছে পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাৰ বিষয়ে আমি সকলো অৱগত। তেওঁ অসম সাহিত্যৰ পৰা প্ৰথমগৰাকী সভাপতি আছিল। তেওঁ 1917 চনত অসম সাহিত্যৰ পৰা সভাপতি পদ অলংকৃত কৰিছিল। তাৰোপৰি তেওঁ প্ৰথমজন সাহিত্যিক পেঞ্চনাৰ। তাৰোপৰি তেওঁ ব্ৰিটিছৰ দিনত তেখেতে খুব এজন উচ্চপদস্থ ব্ৰিটিছসকলৰ লগত তেওঁ এজন উচ্চপদস্থ বিষয়া আছিল। আৰু অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ অসমলৈ মহাত্মা গান্ধী 1921 চনত আহিছিলে। আৰু সেই সময়ত যিটো মহাত্মা গান্ধী স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ আছিল। আৰু মহাত্মা গান্ধীৰ কথা আমি সকলোৱে জানো যে মহাত্মা গান্ধী ভাৰত স্বাধীনতা কৰাত তেওঁৰ অৱদান কিমান। আৰু এই মহাত্মা গান্ধী অসমত পোনপ্ৰথম পদাৰ্পণৰ পদ্মনাথ গোহাঁই বৰুৱাৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাখন তেওঁ আত্মজীৱনীত খুব স্পষ্টকৈ লিখিছে। সেই আত্মজীৱনীখনৰ পৰাই তেওঁ এই পাঠটো ইয়াত তুলি দিয়া হৈছে। আৰু তেওঁ কেনেকৈ লগ পাইছিলে মহাত্মা গান্ধীক, তেওঁ দেখিবলৈ কেনেকুৱা আছিল, বিভিন্ন ধৰণৰ কথা এই পাঠটিত সন্নিৱিষ্ট হৈছে। আৰু পাঠটি নিৰ্বাচন কৰাৰ উদ্দেশ্য হৈছে যে জোনাকী যুগৰ এজন প্ৰখ্যাত লেখক, আমি জানো জোনাকীখন 1889 চনত প্ৰকাশ পাইছিলে কলিকতাৰ পৰা। আৰু তেওঁ জোনাকী পাতত পদ্মনাথ গোহাঁই বৰুৱাই বহুতো সাহিত্য ৰচনা কৰিছিল। আৰু গোহাঁই বৰুৱাই তেওঁ বৈচিত্ৰ্যময় জীৱনৰ কথা মোৰ সোঁৱৰণি নামৰ আত্মজীৱনীখনত লিপিবদ্ধ কৰিছিল। আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ এখন আত্মজীৱনী আছে, আত্মজীৱনীখনৰ নাম আছে মোৰ সোঁৱৰণি। আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ এখন আত্মজীৱনী আছে মোৰ জীৱন সোঁৱৰণ। এইটো খুবেই কনফিউজ হয় যে দুইখনৰ নাম পায় একেই, কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ এখন হৈছে মোৰ সোঁৱৰণি। আৰু এই গ্ৰন্থখনৰ লেখকৰ ব্যক্তিগত জীৱন কাহিনীৰ উপৰি দেশৰ স্বাধীনতাৰ সংগ্ৰাম কালত অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱনৰ যিটো চিত্ৰ তেওঁ সাৱলীল গদ্যৰ ওপৰত তেওঁ প্ৰকাশ কৰিছে। আৰু গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ 1921 চনত হৈছিল। তেওঁ সমসাময়িক অসমীয়া সমাজৰ কাৰণে অতি আগ্ৰহী বিষয় আছিল। আৰু মহাত্মা গান্ধী অসমলৈ 4বাৰ আহিছিল। গোহাঁই বৰুৱাই সেই ভ্ৰমণ কাহিনী সুন্দৰভাৱে তেওঁ আত্মজীৱনী বৰ্ণনা কৰিছে। ছাত্ৰ ছাত্ৰীসকলে এই কাহিনী সোৱাদ দিয়াৰ উদ্দেশ্যে পাঠটি নিৰ্বাচন কৰা হৈছিল। আৰু মহাত্মা গান্ধীৰ লগত কোন কোন আহিছিল, বা আমাৰ অসমৰ তৰুণ ফুকনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ব্যক্তি মহাত্মা গান্ধীৰ লগত জড়িত আছিল। আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ বিষয়ে লখিমপুৰ জিলাত তেওঁ নকাইত জন্মগ্ৰহণ কৰিছিল 1871 চনত, আৰু তেওঁৰ মৃত্যু হৈছিল 1946 চনত। আৰু শিৱসাগৰৰ কহিমাত তেওঁ উচ্চ শিক্ষা লাভ কৰে। তাৰপিছত তেওঁ কলিকতালৈ যায়। আৰু 1990 চনত তেওঁ ঘূৰি আহে। বিভিন্ন অসুবিধাৰ কাৰণে তেওঁ ডিগ্ৰী ল'ব নোৱাৰিলে। পাছত তেওঁ দেখাত সুদাহাতে অসমলৈ উভতি আহে যদিও নেদেখাকৈ কাকলিৰ তলত মাতৃভাষাৰ জাতীয় সাহিত্যৰ সম্ভাৰ কঠীয়া টোপোলা এটি লৈ আহে। আৰু তেওঁ অসমীয়া সাহিত্যৰ বহুতো অৱদান আছে। কলিকতাত থাকোঁতে গোহাঁই বৰুৱাই বিজুলী নামৰ আলোচনীখন সম্পাদনা কৰিছিল। আৰু এই আলোচনী পাততে তেওঁ ভানুমতী আৰু লাহৰী, আৰু সেই সময়ত অসমত উপন্যাস ৰচনা হোৱাই নাছিল। পদ্মনাথ গোহাঁই বৰুৱাৰ হাততে প্ৰথম অসমীয়া উপন্যাস পূৰ্ণতা পায়, ধাৰাবাহিকে প্ৰকাশ পায়। কলিকতাৰ পৰা উভতি আহি প্ৰথমে তেওঁ ঘৰতে থাকি সাহিত্য সহায়ত মনোনিৱেশ কৰে। আৰু ছমাহৰ পাছত কহিমা চৰকাৰী ইংৰাজী স্কুলত প্ৰধান শিক্ষক হিচাপে যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। তাৰপিছত তেওঁ তেজপুৰ নৰ্মাল স্কুলৰ হেডমাষ্টাৰ, মঙলদৈত তহচিলদাৰ আৰু কাউন্সিলৰ সদস্য, অনাৰাৰী মেজিষ্ট্ৰেট আদি বিষয়ৰ বাবদ নিযুক্তি হৈছিল। আৰু সেই সময়ত যিহেতু ভাৰতবৰ্ষত ব্ৰিটিছসকলে শাসন কৰি আছিল, আৰু উচ্চ সাহিত্য প্ৰতিভাৰ অধিকাৰী গোহাঁই বৰুৱাই কেইবাখনো মান বিশিষ্ট গ্ৰন্থ ৰচনা কৰিছিল। সেইবোৰৰ ভিতৰত তেওঁ নাটক ৰচনা কৰিছিলে তেতুন তামুলী, গাঁওবুঢ়া, জয়মতী, গদাধৰ সাধনা আৰু লাচিত বৰফুকন। উপন্যাস ৰচনা কৰিছিলে ভানুমতী আৰু লাহৰী। তত্ত্বমূলক গ্ৰন্থ ৰচনা কৰিছিলে শ্ৰীকৃষ্ণ, মই আত্মজীৱনীৰ কথা কৈছোঁ মোৰ সোঁৱৰণি। বিজুলীৰ উপৰি তেওঁ আসামবন্তি আৰু উষা নামৰ আলোচনী দুখনো সম্পাদনা কৰিছিল। আৰু গোহাঁই বৰুৱাই মই ক'লো 1917 চনত সাহিত্যৰ পৰা সভাপতি আছিল। আৰু এই অধিৱেশনখন শিৱসাগৰত অনুষ্ঠিত হৈছিল। গোহাঁই বৰুৱাই কমৰাজে সন্তুষ্ট হৈ সেই সময়ত ভাৰত চৰকাৰে তেওঁ ৰায়চাহ খিতাপে বিভূষিত কৰিছিল। অৱশ্যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাত্মা গান্ধীৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা আছিল। নিৰ্বাচিত পাঠটিত পঢ়িলে এই কথা বুজিব পৰা যাব। পাঠটিত লেখকৰ মোৰ সোঁৱৰণি গ্ৰন্থৰ পৰা লোৱা হৈছে। আৰু তেওঁ সেই সময়ত যেতিয়া ব্ৰিটিছ বিষয়া আছিল, আৰু মহাত্মা গান্ধী যেন ব্ৰিটিছ বিৰোধী নেতা আছিল, তথাপিও তেওঁ অসমীয়া জাতীয় জীৱনেৰে বা অসমীয়া হকে তেওঁ যিটো আগ্ৰহ, সেই আগ্ৰহটো এই পাঠটোত সন্নিৱিষ্ট কৰা হৈছে। আৰু তেওঁ সেই আগ্ৰহৰ কাৰণে মহাত্মা গান্ধীক তেওঁ তেজপুৰৰ তেওঁ লগ কৰিব গৈছিল, বা বিভিন্ন ধৰণৰ মহাত্মা গান্ধীৰ লগত তেওঁ আলাপ আলোচনা কৰিছিল। এই মহাত্মা গান্ধী অসমলৈ কেনেকৈ আহিছিল, ক'ত ক'ত আছিল, মহাত্মা গান্ধীৰ আদৰ্শ কেনেধৰণৰ আছিল, হৰিবিলাস আগৰৱালাৰ গৃহত সেই সময়ত পকী বুলি কোৱা হৈছিলে, গৃহত তেওঁ কেনেকৈ মহাত্মা গান্ধীয়ে কিদৰে ভাষণ প্ৰদান কৰিছিল,
বা সেই সকলো কথা এই পাঠটোত খুব সুন্দৰভাৱে আলোচনা কৰিছে। আৰু মই ক'লোৱে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ এজন অপৰিণীয় নেতা আছিল মহাত্মা গান্ধী। 1921 চনত তেওঁ অসমলৈ প্ৰথমবাৰৰ বাবে আহে আৰু তেওঁ 21 আগষ্টত তেওঁ তেজপুৰত উপস্থিত হয়। গান্ধীজীয়ে সাক্ষাৎ লাভ কৰিবলৈ উদ্যোগ হৈ থকা পদ্মনাথ গোহাঞিবৰুৱাই তেজপুৰৰ ৰাইজৰ লগত ৰাতিপুৱা জাহাজত উপস্থিত হয় আৰু ধাৰাসাৰ বৰষুণ আছিল। তাৰপিছত তেওঁ জাহাজৰ পৰা আহিল। এই সকলো কথা পাঠত খুব সুন্দৰভাৱে অনুষ্ঠিত হৈছে। আৰু আমি পৰৱৰ্তী খণ্ডত মহাত্মা গান্ধী অসমত পোনপ্ৰথম পদাৰ্পণ পাঠটিৰ সবিস্তাৰে আমি আলোচনা কৰিম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।